আজি আমি এটি নতুন রেসিপি আপোনালোকক দেখুৱাম ডাল কচু সবজি কেনেকৈ বনায়। প্ৰথমতে কচু এনেকৈ তুলি আনি ভালদৰে এনেকৈ চুচ পেলাই ল'ব। আদা ৰহুন জলকীয়া এইবোৰ ভাজি ল'ব। গৰম হলছে নহয় ধোৱাৰ পিছত এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত নিমখ দি দিব। তাৰে পিছত ৰংগুৰা জোখমতে দি ল'ব। কিছু সময় এনেদৰে লাৰি থকাৰ পিছত ঢাকনিখন ভালদৰে ঢাকি দিব। এনেদৰে গৰম পানী দি ল'ব। কচু যিমান সেই জোখমতে পানীটো দি ল'ব। আমি ইয়াত থৈকাৰা টেঙা ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ঘৰত বিলাহী থাকে বিলাহীও ব্যৱহাৰ কৰিব পাৰে। এইদৰে লাৰি লোৱাৰ পিছত আকৌ ঢাকনিখনেৰে ভালদৰে ঢাকি দিব। দৰে 10-15 মিনিট কচুখিনি সিজাই লোৱাৰ পিছত আপুনি অকণমান শুকান মাছ দি দিব পাৰে। শুকান মাছ দিলে খাবলৈ সোৱাদ হয়। মাছখিনি দিয়াৰ পিছত এনেদৰে লাৰি দিব। এনেদৰে মাছখিনি দিয়াৰ পিছত 5 মিনিটমান পিছতে ফাইনেলি আমাৰ কচুৰ ৰেচিপিখন হৈ যাব।